मजा आएगा ना भिड़ो बेलीची नागिन निकाली मुन्ना पे जोड़ा लागला बेलीची नागिन निकाली मुन्ना কি নাম দিমাতে মোৰ নাম হিমন্ত বিশ্ব শৰ্মা। তোমাৰ ঘৰৰ সন্মুখতে বহি পিকনিক খাম, কিনো কৰিবা চাওঁ আমি। কেনেকে হ'ব পাৰে কওকচোন? কাৰণ চব্জি উৎপন্ন হয় খাৰু পেটিয়ে লগ পাই থকা যায়, তেওঁলোকে কথাবোৰ বুজিও নাচায়, নুসুধেও। কিছুমান মানুহে এনেই এইবিলাক কৰি থাকি ভাল পায়। 700 পৰা 1500 ফিট পাক্কা আৰু 700 আৰু 1500 700 মিনিমাম মেক্সিমাম 1500। সেইটো মই নাজানো, চাব লাগিব, চেক কৰিব লাগিব। ঠিক আছে। মোৰ নাম स्वास्थ्य भी चाहिए, समृद्धि भी चाहिए, जान भी होना चाहिए, जहान भी होना चाहिए। বেলেগ পলাব, মইতো নাখাওঁ ভয়। মোক ভয় খুৱাই লাভ নাই, লাগিলে লাগিব। মই ধুনীয়াকৈ পিঠিখনত হাত দিমগৈ। মই কোৱাই নাই এইবিলাক, নোকোৱা কথা সদায় যাক দেশত পুনৰ এতিয়া ঊৰ্ধ্বগামী হৈছে কোভিডৰ সংক্ৰমণ। मजा आएगा ना भिड़ो আচলতে আমাৰ মন্ত্ৰীৰ পাল্লাত পৰি কৰোনাই ৰং সলাবলৈ বাধ্য হৈ পৰিছে। बेलीची नागिन निकाली मुन्ना पे जोड़ा लागला অসমত তোবা তোবা খাইছে খুদ কৰোনাই। मजा आएगा ना भिड़ो দেশত কৰোনাৰ বিস্ফোৰণ। দেশত পুনৰ এতিয়া ঊৰ্ধ্বগামী হৈছে কোভিডৰ সংক্ৰমণ। প্ৰায় 32টা দাঁত পেলাই দিম।